তো হে গাইজ স্বাগতম টু প্ৰকাশ ব্লগ আৰু এতিয়া দুপৰীয়া সময়ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া পথাৰৰ ফালে আহিছোঁ, ঠাণ্ডা লাগি আছে আৰু এতিয়া পথাৰৰ ফালে আহি কিনে অলপ এক চক্কৰ মাৰি যাওঁ পথাৰৰ ফালে। চাই থাকিবতে আৰু অলপ পিছত যাম বজাৰত। চাই থাকিবতে শেষলৈকে, আৰু যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সুন্দৰকৈ এটা কমেণ্ট মাৰি দিব। চাই থাকোঁতে শেষলৈকে। আৰু আজি চেল্ফি কেমেৰা দি ভিডিঅ' বনাই আছোঁ, কেনে পাইছে কমেণ্ট কৰি জনাব। আৰু ওপৰত চাওক সূৰ্যৰ পোহৰটো লাগিছে আৰু মই খোজকাঢ়ি আহি আছোঁ। আৰু সিফালে কালি খুৰাই আছিল আৰু সিফালে আহিছোঁ। চাই থাকিবতে আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ। আজি কিন্তু এটা কথা, আজি আছিল গুৱাহাটী যাৱাৰ কথা, আজি নগ'লোঁ। আজি ঘৰৰ পৰা যাব মানা কৰিল। খালি 20 তাৰিখে গুচি যাম। চাই থাকিবতে আৰু গুৱাহাটীৰ মানুহগিলাই ভাবিব এতিয়ালৈকে অহা নাই, কেই তাৰিখ হৈ গ'ল। নিশ্চয় যাম যদি চাই আছে গুৱাহাটীৰ পৰা। কালি যাম, কালি 20 তাৰিখ ৰাতিপুৱাই গুচি যাম। কমচে কম গুৱাহাটী যাই পাম কমচে কম 11-12 এনেকুৱা হ'ব। তে চাই থাকক। পথাৰৰ ফালে খোজ কাঢ়িব আহিলোঁ আৰু পথাৰে দেখাই আছোঁ 2 দিন ধৰি। আৰু সেয়া চাই থাকক। আৰু মই খোজকাঢ়ি আহিলোঁ টেমাটোৰ খেতিৰ ফালে। চাওক টেমাটো লাগি আছে, কি মজাকে। এতিয়া টেমাটো এটা খাই চাম। কি কাটা গছৰ কাটাগিলা গিন্দি আছে, এইবিলাক কাটা চব কি জোঙা হৈ আছে কাটাগিলা, বেয়াকে পিন্ধিছে ভৰিত। এতিয়া টেমাটো ড্ৰাইমেন খাং, চাই থাকোঁতে টেমাটো আনিছে, এইটো খাই চাং দে। মজা। জলকীয়া আনবা লাগছে, জলকীয়া। মজা। কাহ হ'ব এনে বেমাৰ হৈ আছে আৰু টেঙা বস্তু। চাওক কি ধুনীয়া হৈছে। গুৱাহাটীৰ বিলাক নাপেই। চাওক এইবাকে আছে। কি জিন্দগী ভাই, কি জিন্দগী। চাওক গুৱাহাটী চলি কি এতিয়াও বেগনাৰ দাম কেই টকা বা কিলো আছে। চাওক গাঁৱত একেবাৰে পচি আছে। বিশ্বাস নকৰে যদি মই ওচৰৰ পৰা দেখাই আছোঁ। চাওক এইকেইটা পচি আছে। এই চাওক খেতি ডাইৰেক্ট পৰি আছে। বস্তাই আহি লৈ গ'লেও একো নকয়। সেয়ে আৰু গাইছ, এতিয়া সময় হৈছে 11:58। এতিয়া যে গা পা ধুই কেনে 4টামান খাই কেনে তাৰপিছত যাম মই মাহীয়াৰ ঘৰত। চাই থাকিব কোন মাহীয়াৰ ঘৰ। বেছি দূৰ নহয়, মই দেখাই আছোঁ এই সেইখিনি মোৰ পিছফালে আছে। বেছি দূৰ নহয়, মই চাইকেলেদি যাম। 10-15 মিনিটমান লাগিব। তাতে গা পা ধুই কেনে ভাত পানী খাই কেনে তাতে যাম। খাই থাকিবতে তো গাইজ, মই গৈছিলোঁ মাহীয়াৰ ঘৰত যাম আৰু তাতে নগ'লোঁ। আৰু আহি কিনে অলপ কাম কৰিলোঁ, পেইণ্টিং কৰিলোঁ। কৰি কিনে এতিয়া সন্ধিয়া হ'বই। আৰু আমাৰ তাতে আছে লটাৰী খেল আছে। আৰু টিকেটকেইটা দেখাই আছোঁ ক'ত। আমাৰ তাতে দুখন কাটিছোঁ। পইচাৰ খেল, পইচা। এইটো এই আলচা চকত খেল আছে। 100 টকাকৈ লৈছে। 20,000 টকা ফাৰ্ষ্ট প্ৰাইজ। আৰু সেই পইচাৰে খেল মাত্ৰ। চাই থাকিব নে কি?